ৰক্তদান জীৱনদান। প্ৰতি 2 ছেকেণ্ডত কোনোবা এগৰাকী লোকক তেজৰ প্ৰয়োজন হয়। আমি ৰক্তদান কৰি এটা সময়তে একাধিক ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিব পাৰোঁ। দুৰ্ঘটনাত আক্ৰান্ত, সময়ৰ পূৰ্বে জন্মা শিশু, গুৰুতৰ অস্ত্ৰোপচাৰ কৰা ৰোগী আদিক পৰিপূৰক তেজৰ প্ৰয়োজন হয়। এইবিলাক ক্ষেত্ৰত আপুনি দান কৰা ৰক্ত পৰীক্ষাৰ পিছত প্ৰত্যক্ষভাৱে গ্ৰহণকাৰীক যোগান ধৰা হয়। স্নায়ু ৰোগ, ৰক্তহীনতাত ভোগা ৰোগী আৰু আন অস্ত্ৰোপচাৰ হোৱা ব্যক্তিক কেৱল লোহিত ৰক্তকোষৰহে প্ৰয়োজন হয়। এইবোৰ আপুনি দান কৰা ৰক্তৰ পৰা পৃথককৈ উলিয়াই লোৱা হয়। তেজ 60% তৰল আৰু 40% শুদ্ধ পদাৰ্থৰে তৈয়াৰী। ইয়াৰ তৰল পদাৰ্থবিধক প্লাজমা বুলি কোৱা হয়। প্লাজমাত 90% অৰ্থাৎ 90% পানী আৰু 10% পুষ্টি হৰমন আদি থাকে। এইবোৰ অতি সহজে খাদ্য, ঔষধ আদিৰ দ্বাৰা পূৰ্ণ হয়। কিন্তু গোটা ভাগটোত থকা শ্বেত ৰক্তকণিকা, লোহিত কণিকা আৰু প্লেটলেটবোৰ নোহোৱা হ'লে পূৰ্ণ কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। তেতিয়াই আপোনাক ৰক্তৰ প্ৰয়োজন হ'ব পাৰে বা ৰক্তৰ প্ৰয়োজনীয়তা আহিব পাৰে। এনে গোটা অংশ নোহোৱা হ'লে ইয়াক পৰিপূৰ্ণ কৰিবলৈ যিমান সময়ৰ প্ৰয়োজন হয় তাৰ ভিতৰত ৰোগীৰ মৃত্যুও হ'ব পাৰে। কিন্তু কেতিয়াবা শৰীৰটোৱে ইয়াক পূৰ্ণ কৰিব পৰা অৱস্থাত নাথাকে। আপুনি জানে যে তেজ কৃত্ৰিমভাৱে প্ৰস্তুত কৰিব পৰা নাযায়, ইয়াক দান দিব লাগে। অৰ্থাৎ তেজ প্ৰয়োজন হোৱা ব্যক্তিক আপুনি ৰক্তদান কৰি জীৱন দান কৰিব পাৰে। ৰক্তদানৰ বিষয়ে আজি দুআষাৰমান কথা ক'ব খুজিছোঁ। ৰক্তদান কৰাৰ কমেও 3 ঘণ্টাৰ আগতে আপুনি ভালদৰে আহাৰ গ্ৰহণ কৰিব লাগে। ৰক্তদান কৰাৰ পাছত আপোনাক প্ৰদান কৰা লঘু আহাৰ গ্ৰহণ কৰিব লাগে। এই আহাৰ খোৱাটো অতি গুৰুত্বপূৰ্ণ। পিছত ভালদৰে গুৰু আহাৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। ৰক্তদান কৰাৰ আগদিনাৰ পৰা আপুনি ধূমপান কৰিব নালাগে। ৰক্তদান কৰাৰ 3 ঘণ্টাৰ পাছত আপুনি ধূমপান কৰিব পাৰে। যিসকলে ধূমপান কৰে, যদিহে ৰক্তদান কৰাৰ পূৰ্বৰ 48 ঘণ্টাৰ ভিতৰত আপুনি মাদক দ্ৰব্য পান কৰিছে, তেন্তে আপুনি ৰক্তদানৰ বাবে অযোগ্য বুলি বিবেচিত হ'ব। ৰক্তদান সম্পৰ্কে থকা ভুল ধাৰণাসমূহ। ৰক্তদানৰ পিছত মই নিশোষিত আৰু দুৰ্বল অনুভৱ কৰিম নেকি বুলি বহুতৰে প্ৰশ্ন হয়। আপুনি নিশোষিত আৰু দুৰ্বল অনুভৱ নকৰে যদিহে আপুনি ৰক্তদানৰ পাছত জুলীয়া খাদ্য আৰু ভালদৰে আহাৰ গ্ৰহণ অব্যাহত ৰাখে। বহুতে ভাবে যে পুনৰ স্বাভাৱিকভাৱে কাম কাজ কৰিব নোৱাৰিব নেকি। যদিও আপোনাক ৰক্তদান কৰাৰ পিছতে স্বাভাৱিক কাম কাজ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে, তথাপিও আপুনি স্বাভাৱিক কাম কাজসমূহ আৰম্ভ কৰিব পাৰে। আকৌ কিছুমানৰ ভাৱ হয় যে মই আনক ৰক্তদান দিয়াৰ লগে লগে মোৰ শৰীৰত বাৰু তেজৰ পৰিমাণ কমি যাব নেকি। যদি চিকিৎসকে আপুনি ৰক্তদান কৰিব পাৰে বুলি নিশ্চিত হয়, তেন্তে ৰক্তদান কৰাৰ পিছতো আপোনাৰ শৰীৰত প্ৰয়োজনতকৈ অধিক ৰক্ত থাকিব। যিসকলে ধৰক ড্ৰিংকছ কৰে, তেওঁলোকে ড্ৰিংকছ কৰিব নোৱাৰিব নেকি বুলি ভাবে। ৰক্তদানৰ পিছৰ দিনটোৰ পৰাই আপুনি আকৌ যেনেকৈ ব্যৱহাৰ কৰে মাদক দ্ৰব্য কৰিব পাৰে। ৰক্তদান কৰাৰ সময়ত আপুনি কোনো ধৰণৰ যন্ত্ৰণা নাপায়। ৰক্তদান কৰাৰ পিছত আপুনি অজ্ঞান হৈ নপৰে আৰু কোনো ধৰণৰ অস্বস্তিবোধো নকৰে। বহুতে ভাবে যে ৰক্তদান কৰাৰ পিছত মোৰ HIV/AIDS হৈ যাব পাৰে নেকি। আপোনাৰ শৰীৰত যাতে বীজাণুমুক্ত হৈ থাকে তাৰ বাবে এবাৰহে ব্যৱহৃত হোৱা বীজাণুমুক্ত বেজী ব্যৱহাৰ কৰা হয়। ৰক্তদান জীৱনদান। ভাৰতত ৰেড ক্ৰছৰ 11টাৰো অধিক শাখা আছে। এই শাখাই জৰুৰীকালীন সময়ত ৰক্তদানৰ দৰে মহান কাম হাতত লয়। বিশ্বজুৰি 14 জুনৰ দিনটো বিশ্ব ৰক্তদান দিৱস হিচাপে পালন কৰা হয়। গতিকে ৰক্তদান মানে জীৱনদান। আপোনালোকৰ ৰক্তই কোনোবা এজনৰ জীৱনদান দিব পাৰে। জীৱনত সুখী হ'বলৈ ডক্টৰ হিমা কাশ্যপ বাইদেউলৈ আপোনালোকৰ যদি প্ৰশ্ন আছে তেন্তে কমেণ্ট ছেকশ্যনত সুধিব পাৰে।